অ বোলো আজি আমাৰ পিকনিক তেলটো ভৰাই আমি সব ইয়া দিছামুখৰ ফালে ৰাওনা পাছৰা ক'লৈ আহিছা এয়া অৰুণাচল এই ঠাকুৰ এই মদ লৈছে নাই এই আমি আহি পাই গলো দিছাংমুখ ঘাট বাট পাৰ হ'বলৈ কিন্তু 50 টকা ভৰিব লাগিব ইয়াত এয়া নম্বৰ এইটো পেলনো আহিছে আজি এই নাহু কৈ থাকে ই আজি আহিলে এইটো পেলন লাই ক'ত তেতিয়া কি হ'ব ওলা নহয় তই ওলাই যাবি তোৰ উলিয়াবই কি বনাইছা অ মহাশয় কি কৈছা এ টপা এইটো আমাৰ মেহফিল যোৱা বছৰ ইয়াতে খাইছিলো এইবছৰ আমি পাই গলো ইয়াতে পবিত্ৰ দা কি কৈছা অ তুমি বেলেগ ভাল বনাইছা এইবিলাক কি বনাইছা তুমি বেলেগ বনাইছা পাছৰা কি বনাইছা মাছ বনাই আছো মাছ এই বলৰ হিলাই হিলাই বনাই আছো কোনে এইটো ঠাকুৰ এটা কথা কৈছা 20 টকা ডিজেল আনাৰ কাৰণে চা নন ষ্টপ জ্বলি গ'ল চা নহলে ফুকি থাকিলে কাগজ বিচাৰিলে কেইবেগ দি এয়া আমাৰ পানী দিছাঙৰ পৰা আনিছে দেই এইটো সুভাষ দা আনিছে দিছাঙৰ পানী ল'ৰা মানুহৰ পিকনিক এয়া অৱস্থা এই ধোঁৱা উৰাই আহিছে পেটুৱা কি খাইছা পেটুৱা কি খাইছা কি খাইছা গাঞ্জু খাইছা তুমি মাছখিনি দি দিলো এতিয়া কি বনাম নাজানো আৰু দেখিৰা এইখিনি কিহে হ'ব আজি আৰু এইফালে আমাৰ পবিত্ৰই মাংসৰ পিঁয়াজ দিলেই টিকিৰা এছিষ্টেণ্ট লগত সেইটো কিবা লাগিলে নি ভালজনী খঙাল বহুত খঙালী ছোৱালীজনী এয়া খানা হৈ গ'ল আমাৰ চব সোৱাদ ব্যস্ত টিকিৰা গ্লানতে পানী মাৰিছে দেই বাকীখিনি বহি আছে এইফালে ৰ'বা দেখাই দিছোঁ কোন কোন আছে এইটো টপা মানে কমল পুতু পেটুৱা ঠাকুৰ সুভাষে মই পিছে এইফালে আৰু থাকিলে কোন এইটো আমাৰ আকাশ এইটো কিনাৰতে আছে এইটো পবিত্ৰ বিলাই আছে আকাশে কিবা এটা কৈছে বুজি নাপালে চাগে ন এই গাহৰি সিজি আছে এয়া এইটো কমলৰ জোখত খাইছো আমি এইটো খামলাংকাই ঐ নাই যাও বিৰা ঔ আমি